য'ত ভুৱা বিএড ডিগ্ৰীৰ মুকলি বজাৰ ভুৱা বিএড ডিগ্ৰীৰে চৰকাৰী চাকৰিত শিক্ষক একাংশ শিক্ষকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে CIDয়ে ভুৱা বিএড ডিগ্ৰী লৈ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাদান একাংশ শিক্ষকৰ দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা 5 পৰা 6 লাখ টকাৰ বিনিময়ত লাভ কৰিছিল একোখনকৈ বিএড ডিগ্ৰী চাৰ্টিফিকেট সেই সকল শিক্ষকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ নগাঁৱত CIDৰ এটা দল বাহৰ পাতি আছে নগাঁৱতে সৰ্বাধিক ভুৱা বিএড ডিগ্ৰীধাৰী শিক্ষকে পাঠদান কৰি আছে ছাত্ৰ-ছাত্ৰীসকলক বহিৰাজ্যৰ পৰা ভুৱা বিএড ডিগ্ৰী লৈ ৰাজ্যৰ শিক্ষানুষ্ঠানত শিক্ষা প্ৰদান কৰি আছে একাংশ শিক্ষকে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বহু শিক্ষকৰ বিএড ডিগ্ৰীক লৈ সন্দেহ ঘনীভূত হৈছে ভুৱা বিএড ডিগ্ৰীৰে শিক্ষকতা কৰা একাংশ শিক্ষকৰ বিৰুদ্ধে উঠা অভিযোগৰ পিছতে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে আৰম্ভ কৰিছে তদন্ত ভুৱা বিএড ডিগ্ৰীৰে একাংশই শিক্ষকতা কৰাৰ অভিযোগ পোৱাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক্ষীপ্ৰ তদন্তৰ নিৰ্দেশ দিছে CIDক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে CIDৰ এটা দলে অভিযান চলাইছে নগাঁৱত কোন শিক্ষকৰ ভুৱা বিএড ডিগ্ৰী শিক্ষকৰ তালিকালৈ পৰীক্ষা কৰিছে CIDয়ে CIDৰ তন্ন পৰীক্ষাত ওলাইছে বহু সন্দেহজনক ডিগ্ৰীধাৰী বুধবাৰৰ পৰা নগাঁও জিলাৰ কেবা ঠাইতো অভিযান চলাই CIDৰ দলটোৱে লাভ কৰিছে বহু চাঞ্চল্যকৰ তথ্য বৃহস্পতিবাৰেও নগাঁৱত অভিযান অব্যাহত ৰাখিছে CIDয়ে সন্দেহজনক বহু শিক্ষকৰ নাম লৈ নগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সৈতে তথ্যপাতি পৰীক্ষা কৰিছে CIDৰ তদন্তকাৰী দলটোৱে 4জন লোকৰ অভিযোগৰ ভিত্তিত নগাঁৱত CIDয়ে চলোৱা অভিযানত জালত পৰিব ভুৱা ডিগ্ৰীধাৰী বহু শিক্ষক অভিযান সন্দৰ্ভত নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথে ক'লে এইদৰে আমাৰ 2017 পৰা আমাৰ বিএড এনে কম্পালসৰি কৰিছে এডুকেশ্যনৰ কাৰণে এজ এ টিচাৰক আমাৰ বিএড কম্পালসৰি কিমানে বিএড কৰিছে আৰু চাৰ্টিফিকেট তেওঁলোকে বিচাৰিছিলে একৰ্ডিংলি আমি এখন নটিফিকেশ্যন দি দিছিলোঁ উইদিন 2 days তেওঁলোকে আমাৰ বিএড চাৰ্টিফিকেট যিমান আছে প্ৰিন্সিপাল হেডমাষ্টাৰক ক'লোঁ যে তেওঁলোকে ছাবমিট কৰিব লাগে আৰু একৰ্ডিংলি তেওঁলোকে আমাক ছাবমিট কৰিলে যদিও এতিয়া আমাৰ হেডমাষ্টাৰ প্ৰিন্সিপাল 71 তেওঁলোকে NOC দিছে তেওঁলোকৰ বিদ্যালয়ত কোনো ধৰণৰ বাহিৰৰ ইউনিভাৰ্চিটিত বিএড কৰা মানুহ নাই বুলি কৈছে যদিও তেওঁলোকে হয়তো ডিব্ৰুগড় বা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিত তেওঁলোকে কৰিছে কমপ্লেইনকাৰী আমাৰ ইয়াৰ পৰা হয়তো কোনোবা 4জন ব্যক্তিয়ে কমপ্লেইন কৰিছিলে কিন্তু নগাঁৱৰ তেওঁলোকে সেইখিনিৰ ওপৰতে বেছ কৰি ওপৰৰ পৰা আহিছে তেওঁলোকে